নিজৰ মতামতটো প্ৰকাশ কৰে, বহুতে হয়তো ভয় কৰে, শংকা কৰে, তেওঁলোকে মানে অপেনলি সকলো কথা খোলাখুলিকৈ নকয়। জুবিন খুব নিৰ্ভয় নেকি আচলতে? মই ভয় একোৱে নকৰোঁ প্ৰথম কথা, আৰু মই অকল সময়ক ভয় কৰোঁ, টাইম। আৰু মোক আজিলৈকে মই ইমান ছুপাৰষ্টিচিয়াছো নহয়, মই ৰিলিজিয়াছো নহয়, আৰু ভয়টো সেই সময়ক ভয় কৰোঁ, কাৰণ সময়ে ফটকৈ চেঞ্জ কৰি দিয়ে। মই নিজৰ জীৱনটো দেখিছোঁ, এনেকুৱা এনেকুৱা টাইম পাৰ গৈছে মোৰ, 1 ছেকেণ্ডত আই এম নাথিং, আই এম জিৰ'। জুবিনৰ পৰা আজি কিছুমান চিৰিয়াছ কথা শুনিব বিচাৰে। যুৱ উশৃংখলতা হাততে চৰ্চিত এক বিষয়, অসমৰ ক্ষেত্ৰতো দেখা যায় যুৱ উশৃংখলতা যথেষ্ট বৃদ্ধি পাইছে। জুবিন গাৰ্গৰ পৰা শুনিব বিচাৰিছে ৰাইজে যে যুৱ উশৃংখলতা সম্পৰ্কে জুবিনৰ পইণ্ট অফ ভিউটো কি আজিৰ তাৰিখত? প্ৰথমতে কমেই গুৱাহাটীত বাইক চলোৱাৰ উশৃংখলতাটো খুব বেছি হৈছে। এইটো মই 2-3বাৰ মানে মোক মাত দি যায়, বাট আপোনাৰ এনেকুৱা ধৰণে বাইক চলায়, মোক দেখি মোৰ মানে চমকি যাওঁ মই, আৰু বাপৰে এইটো মানে এইটো মেচাকাৰ হৈ যাব। মই ঘূৰাই আনিও বুজাইছোঁ, মই বোলো বাইকটো এনেকৈ নচলায়, ষ্ট্ৰীটৰ মাজত নচলায়। যদি ইউ ৱান্ট এডভেঞ্চাৰ, ইউ শুড গ' প্ৰপাৰলি টু দ্য এডভেঞ্চাৰ স্পৰ্টছ, টু দ্য ফিল্ড, য'ত তুমি প্ৰেক্টিছ কৰিব পাৰা, তেনেকৈ কৰা, বাট ষ্ট্ৰীটছত নহয়। সেইটো এটা বৰ ব্যৱস্থা, আৰু এক্সিডেণ্ট হৈয়ে থাকে। আজি কেইবছৰত কিমান ল'ৰা মৰিছে, মোৰ সন্মুখত মৰিছে। মই তেতিয়া উষাগড়ত থাকোঁ, অলপ দিন আগতে, 2 বছৰ আগতে। চ' ওপৰৰ পৰা মই চাই আছোঁ, এক্সিডেণ্ট দেখিছোঁ, মৰিছে ল'ৰা। চ' এইটো এটা বেয়া কথা। আৰু বাইক ষ্টাণ্ট আৰু কি যুৱ উশৃংখলতা দেখিছে? আৰু বহুত আছে। ইভেন মানে বহুতে ভাবে জুবিন গাৰ্গে চিৰিয়াছ কথা ভাবিবলৈ এৰি দিছে, ক'বলৈ এৰি দিছে। মই সেইবাবে আজি জুবিন গাৰ্গৰ পৰা চিৰিয়াছ কথা শুনিব। মই সদায় চিৰিয়াছে হৈ থাকোঁ, মই কথাই নকওঁ, সেইকাৰণে যেতিয়া কওঁ তেতিয়া হুলস্থুল লাগে, কথাটো সেইটো। গতিকে আৰু কি দেখিছে বাইক ষ্টাণ্টৰ বাহিৰেও যুৱ উশৃংখলতা? আৰু আছে, আৰু মানে আপোনাক সমালোচনা কৰাখিনিও বুজক যে জুবিনে চিৰিয়াছ ষ্টেজত গান গাই থাকোঁতে আৰ্টিষ্টৰ লগত মিছবিহেভটো এটা খুব বেছি দেখিছোঁ। এই বছৰ মই আটাইতকৈ বেছি দেখিছোঁ, কেইবাজনো আৰ্টিষ্টক দেখিছোঁ। সেইটো অকল যুৱ বুলি নক'ম, তাত অযুৱ মানুহ আছে কিছুমান। অযুৱ শব্দটোৱে কি বুজায়? অযুৱটো আচলতে ডিক্সনেৰীত নাই, মই লগাই দিছোঁ এইটো। চ' ডাঙৰ মানুহ আছে, এইটো কণ্ট্ৰভাৰ্চি, ভাষাবিদে আকৌ এইটো কণ্ট্ৰভাৰ্চি কৰি নাই, এইটো ডিক্সনেৰী নাই বুলি কৈছে, ডিক্সনেৰী নাই বুলি আগতে কৈ দিছে। অযুৱ, চ' মানে যুৱতকৈ ডাঙৰ যি তেনেকুৱা মানুহ আছে। আৰু বহুত কমপ্লেইনছ আহিছে বেলেগ বেলেগ আৰ্টিষ্টৰ পৰা, ময়ো পাইছোঁ। মই যোৱা বছৰ আছিলে চাগে, বিশ্বনাথ চাৰিআলিত এবাৰ হৈছিলে। চ' ডিচিপ্লিনড। এতিয়া মই বেংগলত বহুত শ্ব' কৰোঁ, বেংগলত এটা বস্তু দেখিলোঁ, ষ্টেজ ডিচিপ্লিন ইজ ভেৰি বিগ দেয়াৰ। তাত মই এনেকুৱা দেখিছোঁ যে MLA জনে লাঠি এডাল লৈ পেলাই ঘূৰি ফুৰে, যিটো মই অসমত ক'তো দেখা নাই। মই সুধিছোঁ এই মানুহজন কোন, সি কণ্ট্ৰল কৰি ফুৰে মানুহ, তেওঁ ইয়াৰ আমাৰ MLA, লাঠিডাল লৈ পেলাই গোটেই কণ্ট্ৰল কৰি ফুৰে। আৰু দ্য ষ্টুডেণ্টছ আৰ লাইক দে আৰ চ' মানে ইউনাইটেড। গোৱাজন ডিচিপ্লিন, যিজনে গান গায়, সেইটোতো আছেই বাৰু, সেইটো আছেই, বাট এভৰিথিং ইজ চ' প্লেণ্ড। মানে আমি সোমাম ষ্টেজত, ওলাম, গোটেই একদম বেৰিকেড। আৰু বেছিভাগ মই কলেজ শ্ব' কৰোঁ, আৰু কলেজতে আটাইতকৈ বেছি উৎপাত হয়, তাত নহয়। কিন্তু সেইটো আমাৰ ইয়াত হ'লে ভাল হয়। পলিটিক্স বেয়া পায় নেকি জুবিন গাৰ্গে? আই হেইট ইট। কিন্তু পলিটিক্সে গোটেই বিষয়টো চলাই আছে, গোটেই ব্যৱস্থাটো চলাই আছে, কিন্তু সেই ধৰণৰ পলিটিক্স হোৱা নাই। পলিটিক্সে মানুহ মটিভেট কৰিবলৈ শিকাইছে, ৰেচিয়েলিজিম আনিছে, গোটেই নৰ্থ ইষ্টখন ভাঙি পেলালে। চ' অসমীয়া ভাষা কেইজনে কয় এতিয়া? মই যদি প্ৰশ্ন কৰোঁ, কেইজন মানুহে অসমীয়া ভাষা কয়? অকল কেইখনমান ডিষ্ট্ৰিক্ট আছে য'ত ভালকৈ অসমীয়া ভাষা কয়, বাকী ক'তো নকয়। ডেট বিকজ অফ পলিটিক্স অনলি। ৰেছপনচিবল কোন বুলি ভাবে? পলিটিক্স কাৰো নাম ল'ব নোৱাৰোঁ, বিকজ চ' মেনি পিপুল আৰ দেয়াৰ। কিন্তু পলিটিক্সে সেই ৰেচিয়েলিজিমটো আনিছে। আৰু অসমীয়া ভাষা ইমান চিঞৰি থাকে যে, অসমীয়া ভাষা কোৱা মানুহে নাই, খুব কম মানুহে কয় এতিয়া অসমীয়া ভাষা। ভাল মানুহ কিয় পলিটিক্সত নাযায়? নাই, কিছুমান ভাল মানুহ আছে, হোৱাই নট, অফক'ৰ্ছ আছে, কিন্তু সেই দে বিকাম ডমিনেটেড। ইকনমিক্সৰ এটা ৰাজ্যৰ শেহতীয়া অৰ্থনৈতিক অৱস্থা সম্পৰ্কে জুবিনৰ মন্তব্য কি? মোৰ অৰ্থনৈতিক অৱস্থাটো খুব বেয়া এতিয়া। আই মিন ডায়াৰ ষ্ট্ৰেইটছ, ডাঙৰ চিনেমা বনাই দিলোঁ, মোৰ যিমান পইচা আছিলে চব লগাই দিলোঁ তাত। চ' চিনেমা যদি পইচা আহে মই আকৌ বেলেগ কাম কৰিম, যদি নাহে অলপ দিন বহি থাকিম। ৰাজ্যৰ অৰ্থনীতিৰ ওপৰত বিশেষ কমেণ্টছ নাই, কাৰণ অৰ্থনৈতিক কথা মই ইমান নাজানো, কাৰণ পলিটিক্সে নাজানো। চ' অৰ্থনৈতিক কথাটো আচলতে যিসকল আছে মুৰব্বীসকল, তেওঁলোকে চাব। কোৱা হয় যে অসমৰ নেতৃত্ব নাই, পলিটিকেল ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত নেতৃত্বৰ অভাৱ। কেতিয়াবা এনেকুৱা ছাজেশ্যনো আহে যে জুবিন গাৰ্গক যদি মুখ্যমন্ত্ৰী বনাই দিয়া হয় বেয়া নহয় কথাটো, যেতিয়া মানে ক্ৰাইচিছ অফ পলিটিকেল লিডাৰ্ছ। যদি জুবিন মুখ্যমন্ত্ৰীয়ে 2-3টা কি চেঞ্জ কৰিব বিচাৰিব অসমত? মই এতিয়া প্ৰথম কথা হ'ল মানে এদিনৰ কাৰণে নহয়, 5 বছৰৰ ফুল টাৰ্ম, নট নায়ক।
5 years full talk. মই প্ৰথমতে মই কৰাপশ্যনটো নাইকিয়া কৰিবলৈ চেষ্টা কৰিম It's hurt common people. ন' কৰাপশ্যন আৰু ডেডিকেটেডলি যাতে মানুহে কাম কৰে সেইটো আৰু মই অকণমান লেফটিষ্ট মানুহ দেই চিধা চিধি কওঁ আজি প্ৰথম ক'লে চাগে লেফটিষ্ট না মই আগতে এবাৰ কৈছোঁ আমি ছ'চিয়েল লেফটিষ্ট আৰু আই থিংক অল আৰ্টিষ্ট আৰ লেফটিষ্ট লেফটিজিম বাদ দি কেতিয়াও আৰ্টিষ্টে আৰ্ট সৃষ্টি কৰিব নোৱাৰে চ' সেই লেফটিজিমটো আমাৰ মোৰ ব্ৰেইনত থাকিবই সদায় চ' সেইকাৰণে ছ'চিয়েল লেফটিষ্ট বুলি কৈছোঁ কৰাপশ্যন এটা ইছ্যু আৰু প্ৰপাৰ লেফটিষ্ট আমি হ'ব নোৱাৰোঁ কি কি চেঞ্জ কৰিব বিচাৰিব যদি আৰু কিবা মেনি থিংছ কাৰণ কৰিবলগীয়া ইমান কাম আছে অসমত আৰু বিশেষকৈ মই এতিয়া যদিও মই নন পলিটিকেল মানুহ তথাপি মই কিছুমান কামত লাগি থাকোঁ এতিয়া ৱাইল্ড লাইফৰ কামত লাগোঁ ৰাইন'জৰ কাৰণে লাগোঁ আৰু আমাৰ টুৰিজিমটো আৰু বহুত ডেভেলপ হ'ব লাগে বুলি ভাবোঁ অসমৰ টুৰিজিমটো মানে যেনেকৈ হ'ব লাগিছিল তেনেকৈ হোৱা নাই আৰু মই জানো টুৰিজিমে বহুত কাম কৰিব পাৰে ফাণ্ডো আহে তেনেকৈ চেণ্ট্ৰেলৰ পৰা কিন্তু কি কাৰণে নকৰে মই নাজানো চ' টুৰিজিম শ্বুড বি বিগ তেতিয়াহে বাহিৰৰ মানুহ আহিব তেতিয়া অৰ্থনীতি চেঞ্জ হ'ব সময় বৰ নিষ্ঠুৰ আপুনি কৈছে আৰু সময় টাৰ্ণ বেলেগ ধৰণে লয় কেতিয়াবা ভাল দিশতো টাৰ্ণ লয় কেতিয়াবা মুখ্যমন্ত্ৰী হোৱাৰ সুবিধা পালে জুবিন গাৰ্গ অসমৰ মুখ্যমন্ত্ৰী হ'বনে মই পলিটিক্সত কেতিয়াও নযাওঁ কেতিয়াও মুখ্যমন্ত্ৰী নহয় কোনো মন্ত্ৰীয়ে নহওঁ মই সেই হাবিয়াসটো নাই আপোনাৰ নাই আই এম চৰি আই এম অলৱেজ নন পলিটিকেল আৰু মই এটা কথাত বিশ্বাস কৰোঁ মই পলিটিক্সত নোযোৱাকৈও বহুত কাম কৰিব পাৰোঁ ছ'চিয়েলি বিকজ আই এম উইথ দ্য পিপল ফুটবল টীমৰ কথা এতিয়া উৎসাহ উদ্দীপনা যুৱ প্ৰজন্মৰ মাজত আমাৰ গুৱাহাটীয়ে নিজৰ ফুটবল টীম এতিয়া পালে আপোন ফুটবল টীম এটা পালে যাৰ বাবে চিয়াৰ কৰিব পাৰে সেই ফুটবল টীমৰ লগত আপুনি কেনেদৰে জড়িত আৰু কি ক'ব বিচাৰিব মই জড়িত আছোঁ এজ এ পাৰ্টনাৰ আৰু যিমান পাৰোঁ হেল্প কৰিম ফুটবলটো যিহেতু মই নিজেও ভাল পাওঁ আৰু মই আগতে কৈছোঁ মই বিশ্বাস কৰোঁ অসমৰ পৰা ভাল ফুটবলাৰ ওলাব চ' আমাৰ কিবা যিকেইজন মানুহ আছে গোটেইকেইজন ভাল মানুহ মেচিয়ৰ্ড মানুহ গোটেইকেইজন জনা বুজা মানুহ আৰু মই চাগে ইমেচিয়ৰ্ড তাতকৈ চ' লেটছ চি মই স্পৰ্টিভলি যি কৰিব পাৰোঁ মই কৰিম আৰু মিউজিকেলি হাউ কেন আই হেল্প আৰু আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম ক্লাবটোক যাতে অল ইণ্ডিয়াত প্ৰতিষ্ঠিত কৰিব পাৰোঁ আৰু ৰাইজে ফুটবল ভাল পায় অসমৰ মানুহে চ' ৰাইজৰ সহযোগ সদায় বিচাৰিম শিল্পীৰ কথা সকলোৱে কয় ডাঙৰ কথা কয় কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে যিসকল নীৰৱ সাধক তেওঁলোকৰ আমি যেতিয়া চাওঁ জীৱনৰ বিয়লিবিলাক যথেষ্ট কষ্টৰ তেখেত সন্মুখীন হ'বলগীয়া ডনেশ্যনছ পৰ্যন্ত তুলিবলগীয়া হয় আপুনি সেই বিষয়ে কি ক'ব যে ছ'চিয়েল ছিকিউৰিটি এটা প্ৰয়োজন শিল্পীৰ বাবে আৰু যিসকলে এইবোৰৰ ডাঙৰ কথা কয় তেওঁলোক আগভাগ লৈ ওলাই আহিব লাগে কিন্তু সময়ত তেওঁলোক ওলাই নাহে সেইটো এতিয়া আমাৰ আৰ্টিষ্টৰ যেতিয়া প্ৰব্লেম হয় ৰাস্তালৈ প্ৰথম অহা মানুহটো মই গুটি ৰাতি ঘূৰি ফুৰোঁ ডনেশ্যন তোলোঁ চান্দা তোলোঁ গভৰ্ণমেণ্টৰ ফালৰ পৰা কিবা এটা দিয়ে বাৰু এইটো বেলেগ কথা কিন্তু আমাৰ আৰ্টিষ্টখিনি আমাৰ পৰা সেই ইউনিটিটো আছে সকলোৱে সময়ত ওলাই আহে কিন্তু সেই চান্দা তুলিনো কিমান হেল্প কৰিব পাৰিম আজিকালি হস্পিটেলত খৰচেই বহুত কিবা চবৰ নিজৰ প্ৰব্লেম থাকে গতিকে সেই ছ'চিয়েল বুলি নহয় এটা সেইটো কাৰণে মই কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন বনাইছোঁ সেইটোক মই লাহে আগুৱাই লৈ গৈছোঁ মোৰ টাইম লাগিব মই জানো আৰু সেইটো বিশেষকৈ সকলো ধৰণৰ আৰ্টিষ্টৰ কাৰণে কৰিছোঁ আমি অনুষ্ঠানৰ শেষ অংশলৈ এতিয়া আহিছোঁ আমি কেইটামান খুব প্ৰশ্ন মই আপোনাক কৰিব বিচাৰিছোঁ খুব গুৰুত্বপূৰ্ণ যিবোৰ হৈ গ'ল সেইবোৰ চেঞ্জ কৰিব নোৱাৰে মই আগতে কৈছিলোঁ যে ইউ হেভ এ ছ'চিয়েল ৰেছপনচিবিলিটি পিপল ফ'ল'জ ইউ এতিয়া আপুনি কি হয় যে ভৱিষ্যতে যাতে এনেধৰণৰ কণ্ট্ৰভাৰ্চি নহয় কি ক'ব বিচাৰিব অসমৰ ৰাইজক যে জুবিনে আৰু জাতীয় সংগীত বা এনেধৰণৰ বিতৰ্কত আৰু কণ্ট্ৰভাৰ্চি এতিয়া জাতীয় সংগীত কথাটোৱে ভুলকৈ ভাবিলে মই জাতীয় চেতনা থকা গীত বুলি কৈছোঁ আপুনি শব্দটো কোৱা নাছিলে চেতনা বুলি চেতনা নাই কোৱা জাতীয় এতিয়া শ্বৰ্টকৈ ক'লে জাতীয় সংগীতে হ'ব এইটো সেইটো বুজাত ভুল এতিয়া জাতীয় সংগীত বুলি আমাৰ যিটো গান আছে মোৰ আপোনাৰ দেখ মই সেইটোক মই নানো মই আপুনি আকৌ কৈছে যে আপুনি কেৱল শুদ্ধকৈ গাব পাৰে সেইটোনো কিয় ক'লে সেইটো ভুল আছে এই গানটোত বহুত আকৌ বিতৰ্ক হ'ব নাই এতিয়াও ক'ম এইটো ভুল আছে সেইটো গান মানে মাজত চেঞ্জ হৈ গ'ল কোনে চেঞ্জ কৰিলে কোনেও নাজানে 3-4টা ভাৰ্চন দেখিছোঁ মই সেইটো মই ৰিচেণ্টলি মই বিষ্ণুৰাভাৰ ঘৰত গৈ আহিছোঁ তাত অৰিজিনেল এটা ভাৰ্চন আছে সেইটো গানটো বহুত বেলেগ কিন্তু এই শব্দবোৰ কওঁতে আপুনি নাভানে বেছি চেঞ্চেবল হ'ব লাগে অসমীয়া আমি জাতিটো খুব আৱেগিক বুলি সকলোৱে জানে গতিকে আপুনি কিছুমান শব্দ যেতিয়া ব্যৱহাৰ কৰে ডোণ্ট ইউ থিংক ডেট ইউ শ্বুড বি মোৰ চেঞ্চেবল ইন ইউজিং দোজ নাই চেঞ্চেবল মানে চিয়া নাখাই কথা ক'ব নাজানো মই প্ৰথম কথা হ'ল সেইটো আৰু মই যিটো দেখিছোঁ ইভেন বিষ্ণুৰাভাহঁতে গোৱা ৰেকৰ্ডখনো শুনিছোঁ মই তাত সুৰটোও বেলেগ এতিয়া কোনে মই কি ক'ম এতিয়া কিন্তু বহুতে একচেপ্ট কৰিব নিবিচাৰে
কনজাৰভেটিভ যিটো নহয় এইটো ৰেকৰ্ডখন আছে এখন শুনি চালেই হ'ল তেওঁলোকক সেয়া আপুনি ৰেকৰ্ডখন আছে না আমাৰ অনিল শইকীয়া ছাৰৰ ঘৰত আছে বহুতো ঘৰত আছে বিশ্বনাথৰ ঘৰত আছে বিশ্বনাথৰ ঘৰটো গোটেই পাণ্ডুলিপিটো আছে মোক সেইদিনা খুলি পেলাই দেখুৱাইছে সেইটো গানটো বহুত বেলেগ আছিল আপুনি জাতীয় সংগীতৰ পিছত আৰু যে জাতীয় ক'ত সংগীত খুঁটটো থাকি গৈছে সেইটো আচলতে যিসকলে আছে আমাৰ সাহিত্যৰ মজিয়াত তেওঁলোকে যদি আগভাগ লয় তেতিয়া সেই বস্তুটো ওলাই যাব গোটেই কথাটো এতিয়া কম্পিটিশ্যন সম্পৰ্কে কি ক'ব আপোনাৰ জাতীয় সংগীতৰ লগে লগে আৰু জাতীয় সংগীত আহি গৈছিল কিবা মন্তব্য নীৰৱতাই শ্ৰেষ্ঠ এইটো কিবা কিবা কনচিডেঞ্চ নাজানো নহয় আৰু মই ধেমালিকে কৈছিলোঁ ল'ৰা ছোৱালীবোৰে গাই আছিলে মোৰ লগত মই বোলো এইটো তোমালোকৰ জাতীয় সংগীত হ'ব পাৰে বুলি কৈ দিলোঁ বিকজ আৰ ইউ ৱাজ ছিংগিং সেইটো ধেমালিতে কোৱা কথা এইটো কণ্ট্ৰভাৰ্চি হ'ল খালি সেই অমূৰ আপোনাৰ দেশটোৰ অকণমান ক'ৰবাত কিবা এটা চেঞ্জ হৈছে মাজত সেইটো